এয়া মই ওলাইছোঁ মাৰ্চাক লৈ পেলাই কালি যে কৈছিলোঁ তাই গাটো ভাল নাই আজি ভেটেনেৰীলৈ লৈ গৈ আছে এয়া এতিয়া মই সোমাই পইচা কেইটামান ওলাই লওঁ দেহা হেপিনৰ কিমান আছিলে এয়া আমি গৈ আছোঁ মাৰ্চাক লৈ এয়া আমি ভেটেনেৰী পালোহি এতিয়া ডক্টৰক দেখাম আৰু আৰু এয়া মাৰ্চাৰ কাৰণে বাকেট এটা লৈ লৈছোঁ দোকানত লগতে এয়া জলফাই দেখি পেলানি জলফাই লৈ ল'লোঁ আৰু বগৰীও কেইটামান ল'ম বুলি ভাবিছোঁ এয়া বগৰী আৰু জলফাই লৈ ল'লোঁ লৈ এতিয়া আমি আকৌ দোকানলৈ মানে মেডিচিনৰ দোকানলৈ যাবলৈ ওলাইছোঁ এয়া দেখিছেনে ঘৰ পাই আহিয়ে ছোৱালীয়ে কানি কাপোৰ সলোৱাই নাই কি কি আনিছে তাকহে চাবলৈ লাগিছে দেহা কি কি আনিলে আজি মাৰ্চালে দেখাই দিয়া ৱেট ৱাইপছ মাল্টিভিটামিন তাৰপিছত এইটো লিভাৰৰ কাৰণে তাৰপিছত উকনি মাহ ট্ৰিক ফ্ৰিজ এইকেইটা আৰু এই লগতে বাকেটটো আনিছোঁ তাইৰ কাৰণে সদায় লৈ যাবলৈ হাতত লৈ যাবলৈ অসুবিধা হয় তাইক সেইকাৰণে বাকেটটো লৈ আহিছোঁ বজাৰৰ পৰা আহি যিহেতু ভাগৰ লাগিলে অকণমান শুলোঁ গাটো যিহেতু ঠিক নাছিলে এতিয়া চাহ খাবলৈ লৈছোঁ আৰু ইয়াতে মিঠা আলু আৰু গাখীৰ এনেদৰে খাইছোঁ ভাবিছোঁ আজিতো দোকান যোৱা নহ'লে এখন চাদৰকে যিমানখিনি পাৰোঁ দহি গাঁঠিম বুলি ভাবিছোঁ এখন চাদৰ দহি গাঁঠি দেখুৱাম বুলি ভাবিছিলোঁ বেছিকৈ গাঁঠিব নোৱাৰিলোঁ এইকেইটাই আৰম্ভণি কৰিছিলোঁহে কিন্তু কথা এটা মনত পৰিলে পৰাৰ কাৰণে আৰু চাদৰখনৰ দহি এৰি আকৌ এফালে ওলাই যাবলগীয়া হ'ল আচলতে যোনখন ফাৰ্মেচিত আমাৰ মাৰ্চালে মেডিচিন লৈছিলোঁ ল'ৰাজনে মোক ক'লে যদি বিস্কুট লাগে তেতিয়াহ'লে আপোনাক মই চেম্পুল হিচাপত দিম আপুনি আহিব মই আকৌ পিছবেলালৈ গৈ এয়া দেখিছেনে এইখিনি আনিবলৈকে ওলাই যাবলগীয়া হ'ল আৰু সেইকাৰণে মোৰ চাদৰৰ দহি কথা নহ'ল আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব